গাইজ ঘৰত এনে আছিলোঁ ভাবিলোঁ বিয়াখনে পাতি দিওঁ ৰেডি আৰু বিয়া পাতিব এইফালে কইনা আছে আমাৰ আইডিয়া হাই কইনা এতিয়া বিয়া চাইছে আপোনালোকে আৰু ডিম্পু বৰুৱা কি ক'লে কিন্তু এইটো ৰিয়েলিটি হয় নে নহয় এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ এনেলৈকে চাই থাকিব বন্ধুসকল ডিম্পু বৰুৱা একচুৱেলি ক'ব গ'লে ডিম্পু বৰুৱা বিয়া কৰা নাই ডিম্পু বৰুৱা চ' খালি দুৰ্গা পূজাৰ কাৰণে মানে অলপ মানে তেওঁলোকে কিবা আৰু কৰিছিলে এক্টিং কৰিছিলে চ' আপোনালোকে ইমান মাইণ্ড কৰি নল'ব ডিম্পু বৰুৱা এতিয়াও বিয়া কৰা নাই কিন্তু কৰিলেতো আপোনালোকে গমেই পাব আৰু ডিম্পু বৰুৱা এতিয়াও ছিংগেল হৈ আছে লাইভ ছিংগেল চ' আপোনালোকে ডিম্পু বৰুৱাটো মানে দুৰ্গা পূজাৰ কাৰণে কাপোৰখিনি লৈছিলে চ' এইকাৰণে ভিডিঅ'টো বনাইছিলে অলপ চলপ চ' চাইছে আগতে আৰু এই কাপোৰখিনি ডিম্পু বৰুৱাৰ পূজাৰ কাৰণে লৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব সকলোৱে যে ভিডিঅ'টো চাব সুযোগ পায়